আপুনি এগৰাকী কৰ্মৰত মহিলা নেকি? কৰ্মক্ষেত্ৰত আপুনি যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে নেকি? আপোনাৰ কৰ্ম প্ৰতিষ্ঠানত ইন্টাৰনেল কমপ্লেইন্ট কমিটি আছেনে? প্ৰটেকশ্যন অফ উইমেন ফ্ৰম সেক্সুৱেল হাৰাসমেন্ট এট ৱৰ্কপ্লেছ এক্ট মানে কি? চাওক আমাৰ বিশেষ প্ৰতিবেদন। Protection of Women from Sexual Harassment at Workplace Act 2013 অনুসৰি নিজ কৰ্ম প্ৰতিষ্ঠানত প্ৰতিগৰাকী মহিলাই যৌন নিৰ্যাতন অথবা যিকোনো অসুৰক্ষিত পৰিৱেশৰ পৰা মুক্ত হৈ কাম কৰাৰ সুযোগ পাব লাগিব। অন্যথা মহিলাগৰাকীয়ে আইনী ব্যৱস্থা ল'ব পাৰিব। এই আইন অনুসৰি প্ৰতিষ্ঠানৰ বাহিৰত সকলোৱে দেখাকৈ আঁৰি থব লাগিব মহিলাৰ সুৰক্ষা সম্পৰ্কীয় জাননী। প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে গঠন কৰিব লাগিব ইন্টাৰনেল কমপ্লেইন্ট কমিটি ICC, যাৰ মুৰব্বী হিচাপে থাকিব প্ৰতিষ্ঠানৰ কোনো মহিলা কৰ্মী। কমিটিখনৰ আধা সংখ্যক সদস্যই হ'ব লাগিব মহিলা। কৰ্ম প্ৰতিষ্ঠানটোত যৌন আতিশয্যৰ বলি হোৱা মহিলাই উক্ত কমিটিত অভিযোগ দাখিল কৰিব পাৰিব। কোনো কাৰণতে এনে অভিযোগৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাকৈ থাকিব নোৱাৰিব। অভিযোগকাৰী মহিলাগৰাকীক তৎকালীনভাৱে ন্যায় প্ৰদান কৰিব লাগিব। অভিযোগকাৰী মহিলাৰ পৰিচয় গোপনে ৰাখিব লাগিব প্ৰতিষ্ঠানৰ মুৰব্বীয়ে। প্ৰয়োজন সাপেক্ষে মহিলা কৰ্মীগৰাকীক বদলিৰ ব্যৱস্থা কৰিব লাগিব প্ৰতিষ্ঠানটোৱে। মহিলাৰ সুৰক্ষাৰ বাবে ভাৰতীয় আইন ব্যৱস্থাত এই আইনৰ ভূমিকা উল্লেখযোগ্য। প্ৰতিগৰাকী কৰ্মৰত মহিলাই নিজ কৰ্ম প্ৰতিষ্ঠানত নিশ্চিত সুৰক্ষা পোৱাটো এক সাংবিধানিক অধিকাৰ। গতিকে প্ৰতিগৰাকী ভুক্তভোগী মহিলাই এই আইনৰ সুযোগ গ্ৰহণ কৰাটো বাঞ্ছনীয়। তাৰ বাবে প্ৰটেকশ্যন অফ উইমেন ফ্ৰম সেক্সুৱেল হাৰাসমেন্ট এট ৱৰ্কপ্লেছ এক্ট 2013 বিষয়ে সৰ্বত্ৰ বহুলভাৱে চৰ্চা হ'ব লাগিব। নিউজ ডেস্ক, ভইচ 24/7।